এই যে মাজত বহি আছে সেয়া মোৰ মাজু আপা মাৰ নবৌয়েক আৰু দাঁতি দুগৰাকীটো চিনি পাইছে এগৰাকী মোৰ মা আৰু এগৰাকী মোৰ ভণ্টি পূজা আৰু আপায়ে মোৰ বাক চাই আছে বহু দিনৰ মূৰত দেখি অভিভূত হৈ গৈছে তাৰমানে বহুত বছৰ লগেই পোৱা নাই ময়ো বহুত বছৰ যোৱাই নাই আৰু মামাৰ ছোৱালীজনী বিয়া হোৱাৰ কাৰণে বহাগ বিহুৰ সময়তে গৈ আহিলোঁ বিয়া খাই আহিলোঁ এইবোৰ চব আমাৰ ঘৰৰ মানুহে আমি বহি আছোঁ ইতিমধ্যে বিয়া শেষেই হ'ল কিন্তু যিহেতু মই যোৱা দেৰি হয় সেইকাৰণে অকণমান দেৰিলৈকে ৰৈ দিলোঁ মানে ৰাতিলৈকে আৰু সকলো আলহী লৈ যোৱাৰ পিছত চবেই নিজৰ পচন্দমতে ফটো চটো মাৰি আছে আৰু পূজাৰ লগতে বহি আছে সেয়া মোৰ বা এগৰাকীৰ জীয়েক আৰু এয়া হৈছে মোৰ মামাৰ ল'ৰা আগতে সৰুৰে পৰা জীয়ৰী হোৱালৈকে গোটেই সময়খিনি মামাহঁতৰ ঘৰতে কটালোঁ কিমান যে যাওঁ যিহেতু বেছি দূৰ নহয় এখন গাঁৱৰ ইপাৰ সিপাৰ মাজতে কৈ থওঁ এয়া মামাৰ ছোৱালী কইনা তুলনি বিয়া হৈছে আৰু এয়া মোৰ দাদা বৌ মানে নিচা আপাৰ পুতেক বোৱাৰীয়েক আৰু গধূলি এয়া প্ৰেজেণ্ট খোলা হৈ গ'ল বোলে প্ৰেজেণ্ট খোলা চায়ো যা গতিকে প্ৰেজেণ্ট খোলা চাই যাওঁ কিমান হুলস্থুল শুনিছেই নহয় আপোনালোকে মুঠতে আনন্দে নধৰে হিয়া এনেও প্ৰেজেণ্ট খোলা চাই বহুতেই ভাল লাগে যিয়ে নুঠক বাৰু আমাৰ পূজাই বোলে আমাৰ পূজাই মেইন ভূমিকা গ্ৰহণ কৰিছে এয়া কইনা সেই ৰূপ বদলি হৈ গ'ল পিছৰজনী মোৰ মা আৰু আগৰজনী মাৰ নিজৰ একমাত্ৰ বায়েক আপা বৰ জমনি সকলোৱে আপাক আজি বৰ ধুনীয়া লাগিছিল যে জোকাৰি আছে এইজনী আকৌ টুটুমণি বা সীমা বা মোৰ সৰু নিচাৰ জীয়েক আৰু ইমানবোৰ কাপোৰ কানি উঠিছে সকলোৱে আচৰিত হৈ গৈছে কিছুমান ভাল কিছুমান বেয়া তাকে আলোচনা হৈ আছে যে তুলনি বিয়াবিলাকত এই যে উপহাৰবিলাক দিয়ে তাতকৈ 10-20 টকা দিলেও কামত আহে কিন্তু কেতিয়াবা বহুত অদৰকাৰী পিন্ধিবও নোৱাৰি আনক দিবও নোৱাৰি তেনেকুৱা ধৰণৰ কাপোৰ কানি উঠে যি কি নহওক প্ৰেজেণ্ট খোলা ৰুমটোত সাংঘাতিক হাইউৰুমি আৰু হাঁহি ধেমালি হৈ আছে জুকুৰা জুকুৰি হৈ আছে যিকণ সময় বিয়া ঘৰত থাকিলেও বহুতে ভাল লাগিলে আগতে এখন ঘৰতে সৰুৰ পৰা কিমান যে আম খায় জামুক খায় কঁঠাল খায় কথা বতৰা পাতি জীয়ৰী ছোৱালীবিলাকৰ লগতে থাকোঁ মানে আপাহঁতৰ ছোৱালীবিলাক 4জনী 5জনী 6জনী ওচৰ চুবুৰীয়া লগ লগে বহুত কিজনী কিমান ভাল লাগিছিলে আৰু আজিকালি সেইটো পৰিৱেশ নাই যিহেতু ছোৱালীৰ সংখ্যা বেছি আছিলে সকলোকে বিয়া বাৰু দি উলিয়াই দিয়া হ'ল এতিয়া ল'ৰাবিলাক থাকিলে এটা দুটা তেওঁলোকে বিয়া বাৰু কৰালে আগৰ নিচিনা পৰিৱেশ হৈ থকা নাই আৰু মানে জীয়ৰী ছোৱালীবিলাক থাকিলে ঘৰখনৰ আকৰ্ষণটো বেলেগ হৈ থাকে আৰু এতিয়া আগতকৈ অলপ বেছি গহীন গম্ভীৰ হোৱা নিচিনা হৈ গ'ল যি কি নহওক শৈশৱৰ কালটো কথা বুলি ক'লে মামাহঁতৰ ঘৰবিলাক আৰু আপা নিচাহঁতৰ ছোৱালীবিলাক বাহঁত দাদাহঁত সিহঁতৰ লগত ধেমালি ধুমুলা কৰাবিলাককে মনত পৰে কিমান ধেমালি কৰিলোঁ কিমান কাজিয়া কৰিলোঁ জোকাৰিলোঁ মুঠতে বাকী নাই মামা ঘৰৰ প্ৰতি সৰুৰে পৰা এটা বেলেগ টান আছিলে এইটো কথাৰে ভাষাৰে মুঠতে প্ৰকাশ কৰিব নোৱাৰোঁ যিটো আমি এতিয়া পোৱা নাই হেৰুৱালোঁ হয়তো মামাহঁতৰ ঘৰখন আমাৰ ঘৰৰ ওচৰত হোৱা কাৰণে চাগে সিহঁতৰ লগত আমাৰ এটাচমেণ্টটো বেছি হ'ল যিটো নেকি দেউতাৰ ফালৰ মৃত্যুৰ লগত আমাৰ সেইটো সময়ত ইমান বেছি হোৱা নাছিলে যিহেতু দেউতাৰ বায়েক ভনীয়েকত বহুত দূৰৈত বিয়া সোমাইছিলে সেইকাৰণে আমি সঘনে লগ পোৱা নাছিলোঁ কাৰণে দূৰত্ব বাঢ়ি গৈছিলে আমাৰ মাজত ভাবি আছে আমিও বিয়া হ'ম আমিও পাম কেতিয়াবা সময় সুবিধা হ'লে দিনে পোহৰে মামাহঁতৰ প্ৰকাণ্ড ঘৰখন বাৰীখন সকলোবিলাক দেখাম